আজি দেৱালী 14 চাকি প্ৰথম দিন কামবোৰ কলগছ লগোৱা কামবোৰ কৰোঁ গাঁৱৰে ল'ৰা আৰু গতিকে যদিও লিখোঁ মই চহৰীয়া কিন্তু গাঁৱলীয়া বাহ Welcome back to my channel everyone. How you guys doing? I hope you guys are doing absolutely fine. So আজি দেৱালী আজি 14 চাকি For those of you who don't know 14 চাকি কি বস্তু to all of them हमारे असम में ये 14 दिए लगाते हैं पहले दिन दिवाली को जैसे कि आप लोग धनतेरस मनाते हैं इसी तरह এতিয়া আৰম্ভ ৰাতিপুৱাৰ পৰা মন্দিৰ চন্দিৰ চাফা কৰিলে ঘৰৰ মন্দিৰটোৰ ভিতৰৰ বস্তুবিলাক ওলাই দিলোঁ গোটেই মন্দিৰটো ভালকৈ ধোৱা হৈ গ'ল এতিয়া শুকাবলৈ থৈ দিছে বাহিৰত মূৰ্তি চূৰ্তিবোৰ তাৰপিছত আৰু আমি লাইটৰ পোহৰটো ভালকৈ পৰি আছে ইয়াতে চ' এতিয়া আমি লাইটো লগাব লাগিব আৰু কলৰ গছো লগাব লাগিব ঘৰত গতিকে সিমানখিনি কৰোঁ আৰু আপোনালোকক দেখাওঁ ব'লক আৰম্ভ কৰোঁ ইয়াতে নতুনকৈ লাইটবোৰ আনিছে এইবোৰ লাইট পেকেটটো ইয়াৰ পৰা লৈ যাওঁ চ' দুটা বাণ্ডেল লাইট আছে ঘৰৰ পিছফালে ইয়াত লগাব পাৰি পুৰণা লাইট কিছুমানো আছে সেইবোৰ লগাব লাগিব চ' লগাওঁ এতিয়া এইটো বাহিৰৰ মন্দিৰটো চাকি জ্বলাই দিলোঁ ঘৰৰ ভিতৰত জ্বলাই দিলে অ'কে বৰ্তমানে পিছে কলগছ লগোৱা কাম চলিছে কি চিষ্টেমত কাটি আছে বাৰু এইটো চাওঁ কেনেকৈ কাটে লাগি গৈছে লাইটটো লগাই দিছোঁ কলগছ লাগি গ'ল ইফালেও লাগি গ'ল তলত বান্ধি আছে নেকি বঢ়িয়া কি কৰিলা এতিয়া পিছে কৈ দিয়াচোন এবাৰ মানে কি কৰিলা তুমি ইমান দেৰি লৈ আহিলা ক'ত কি কাটিছা তুমি দাহেদি ইয়াতে লগাবা ঠিক আছে বঢ়িয়া লগাই থাকা ঠিকে আছে বঢ়িয়া চ' এতিয়া হৈ গ'ল মোটামুটি কাম আৰু বাজাল লগাব আছে তাৰপিছত এইটো গেটৰ কামখিনি হৈ যাব চাকি দিব পৰা বহুত ৰ'দ পৰি আছে ইয়াতে তো তেতিয়া লগাই পেলাই দেখাম আৰু লাইট জ্বলাৰ পিছত কেনেকুৱা হ'ব সেইটো শ্বট এই গেটখনত জ্বলিব যেতিয়া গম পাব
Diwali! Happy Diwali, everyone!